পলাশগুৰিত হয় এক অনন্য অনুষ্ঠান মুৰাগাঁও পলাশগুৰি মুৰাগাঁৱত আজি ইয়াত বসবাস কৰা আদিবাসী মিচিং গোৰ্খা আৰু অন্যান্য সম্প্ৰদায়ৰ লোকে লগ লাগি ইয়াত মা মনসা পূজাভাগ অনুষ্ঠিত কৰিছে আৰু মইও এই সন্ধ্যা পৰত এই আধ্যাত্মিক পৰিৱেশত উপস্থিত হৈ অত্যন্ত অভিভূত হৈছোঁ। ইয়াৰ পৰিৱেশটোৱে মোক অভিভূত কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা মোকো ইয়াৰ বাদ্য বজাবৰ কাৰণে স্থানীয় উদ্যোক্তাসকলে অনুৰোধ কৰাত মই বজাইছিলোঁ আৰু আপোনালোকে দেখিছেই তাৰ পিছত মনসা নিজে জাগ্ৰত হৈ গজালৰ ওপৰেদি সম্পূৰ্ণ পূৰা ৰেতি মাৰি ধৰাই থোৱা গজালৰ ওপৰেদি পাৰ হৈ কেনেকৈ গৈছে হাতো লৈছোঁ মা মনসাৰ আশীৰ্বাদ বিচাৰিছোঁ ৰাইজৰ মংগল কামনা কৰিছোঁ সকলোৰে যেন মংগল হয় আৰু এই অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ মাজত সম্বন্ধৰ এনাজৰীডাল যাতে আৰু কটকটীয়া হয় তাকে কামনা কৰিছোঁ। হৈছোঁ মই ডিফলুৰ এটা অনুষ্ঠানত যাওঁতে তাত পূজাত ইয়াতো সেই আয়োজনটো মই দেখিছোঁ যে জ্বলি থকা অঙঠাৰ ওপৰেৰে পাৰ হৈ যাব লাগে ময়ো পাৰ হোৱাৰ অভিজ্ঞতা সঞ্চয় কৰিছিলোঁ এক সুকীয়া অনুষ্ঠান তো এনেবোৰ অনুষ্ঠানত উপস্থিত থাকি মনত সাহস পাওঁ উৎসাহ পাওঁ উদ্যম পাওঁ মই উদ্যোক্তাসকলক মই কৈছোঁ যে ভালকৈ আপোনালোকে অহাবাৰো অনুষ্ঠিত কৰক আৰু আমাৰ ফালৰ পৰা যিখিনি সহায় সহযোগিতা লাগে স্থানীয় ৰাইজে ইয়াত এভাগ মণিকোঠৰ কথা কৈছে মই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছোঁ।